হাই ফ্ৰেণ্ড, এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আবেলিয়ে হৈছেহি, ভাত পানী খোৱা বোৱা হৈ গ'ল, গোটেই কামবোৰ হৈ গ'ল। এতিয়া মই এটা কাম উলিয়াই লৈছোঁ। কামটো হৈছে আপোনালোকক মই বেক কেমেৰা কৰি পেলাই দেখাই আছোঁ। এয়া দেখিছে নহয়, এয়া গৰম কাপোৰ, ব্লেংকেট, তাৰপিছত এয়া চব এতিয়া যিহেতু এতিয়া গৰম পৰিছেহি, এতিয়া ঠাণ্ডা কাপোৰবিলাক চব ভৰাই দিম। যিহেতু গৰম পৰিছে, এতিয়া ঠাণ্ডা কাপোৰবিলাক চব ভৰাই দিম। এতিয়া গৰমত পিন্ধা কাপোৰবিলাক উলিয়াম। এতিয়া ভাত পানী খোৱা বোৱা হৈ গ'ল। এতিয়া বোলো আবেলি হ'ল, এতিয়া কাপোৰবিলাক ধুইছিলোঁ, এইখিনি লৈ যাওঁ। এতিয়া এইবিলাকো এটা এটা কাম, কাপোৰ নিম, কাপোৰবিলাক আকৌ জাপি কৰি থোৱা, তাৰপিছত এইবিলাক কৰি মেলি আৰু এতিয়া ভোক লাগিছে, 3টা বাজি গ'ল, 4টাই বাজিব। এতিয়া কিবা এটা বনাম। কি বনাম আপোনালোকক দেখাম। মই এতিয়া বনাম আটা দি এটা ৰেচিপি, আৰু কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। চাব। আৰু যদি এনেকৈ বনাই পোৱা নাই বা ৰুটি মাৰিবলৈ এলাহ লাগে, তেতিয়াহ'লে এনেকৈ বনাই খাব পাৰিব। চাওঁ কেনেকৈনো মই বনাম। একদম হেল্ডি হয়, মানে চাহৰ লগত হওক বা ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত হওক খাব পাৰে। বনাওঁ। মই ইয়াত আটাখিনি লৈ লৈছোঁ। এয়া আটা, তাৰপিছত ইয়াত জলকীয়া 2টা কাটি দিছোঁ, আৰু ইয়াত পিঁয়াজ, আৰু এইখিনি কি বস্তু গম পাইছেনে? এইখিনি হৈছে পালেং। সেয়া পালেংটো দিলে ভাল লাগে আৰু। এইখিনি এতিয়া মই পানী দি পেলাই অকণমান গুলি ল'ম। যেনেকৈ আমি মালপোৱা বনাওঁ তেনেকৈ আমি এইখিনি গুলি ল'ম। আৰু অকণমান যদি তেল দিয়ে, মানে তেল দিব বিচাৰে তেলো দিব পাৰে। ৰিফাইন হওক, মিঠাতেল হওক, যি দিওঁ দিলে অকণমান দিব পাৰে। এতিয়া ইয়াত অকণমান ৰিফাইন অলপ দিম। এনেকৈ ইমানখিনি পানী দি পেলাই ইমানখিনিয়ে গোটা কৰিব, একে বেছি পনীয়াও নকৰিব। এনেকৈ কৰি এতিয়া বনাই আছোঁ। মই তেল দি দিলোঁ। তেল মানে অকণমান দিব লাগে, বেছি নালাগে। গোটেই টাৱাখন আঁতৰক এনেকৈ হেৰি কৰি ল'লে হ'ল। মই তেল দি লৈছোঁ। এয়া দেখিছে ন, হৈছে মোৰ ৰুটিৰ নিচিনাই হয়। ৰুটিটো মাৰি থাকিব নালাগে আৰু, সেইটো পানী এনেকৈ আমি মালপোৱা বনাওঁ তেনেকৈ ফেটি পেলাই সেইটো এনেকৈ বনাই ধুনীয়াকৈ খাব পাৰে আৰু কষ্ট নহয়। আৰু ইয়াৰ ওপৰত আপুনি বাটাৰ বা হওক, ঘি হওক, যি খায় ইয়াৰ ওপৰত দি দিব পাৰে। মই ঘি খাই ভাল পাওঁ, ঘি আছে, ঘি দি দিম। ইয়াৰ ওপৰত অকণমান মই ঘি দি দিছোঁ। এনেকৈ লৰাই দিব। তেল নিদিলেও কথা নাই, ঘি দি বনালেও হ'ল, হৈ যায় আৰু। পৰঠা বনাই আছোঁ, আপোনালোকেও বনাব পাৰে। কেতিয়াবা যদি ৰুটি বনাবলৈ মানে মাৰিবলৈ মন নাযায় ন, যেতিয়া ৰুটি বনাবলৈ মন নাযায়, কষ্ট কৰি থকাতকৈ চিম্পুলকৈ আটা দি পেলাই তাত পিঁয়াজ একো আপোনালোকে যদি নাখায় সেয়া নিদিলেও কথা নাই। ধুনীয়াকৈ পানীৰ সৈতে ফেটি পেলাই এনেকৈ ৰুটি নিচিনাকৈ চিম্পুলকৈ বনাব পাৰে। মানে মাৰি থাকিব নালাগে, বেলিব নালাগে, সহজ পদ্ধতি। এনেকৈ বনাই খাব। ময়ো এনেকৈ ক'ৰবাত দেখিছিলোঁ, তাৰপিছত মই বনাই খাওঁ এতিয়া। যিহেতু বহুত সুবিধা, 2 মিনিটত হৈ যায়। আটাটো মাৰোঁতেতো অকণমান সময় লাগে, গতিকে এয়া বহুত কম সময়ত হৈ যায়। আপোনালোকেও নিশ্চয় খাব পাৰিব। বাছ মোৰ হৈ আছে, এতিয়া মোৰ চাহ ৰেডি হৈ আছে, কাৰণ মই এতিয়া চাহৰ লগতে খাম। আৰু ইয়াত এতিয়া মই ভৰাই দিম পূৰা ঘি, কাৰণ মই ঘি খাই ভাল পাওঁ। আৰু ইয়াত ঘি পূৰা ভৰাই দিম, তাৰপিছত আৰু বেছি টেষ্টি লাগে। আহক এতিয়া আমি চাহকাপ খাওঁ।
চাহকণ বনাই লওঁ চাহ হৈ গ'ল মই এতিয়া চাহ খাওঁ চাহ খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ এয়া মোৰ পৰঠা ৰেডি হৈ গ'ল তাৰপিছত লগত এয়া লৈছোঁ টমেট' চচ এয়া মেয়নিজ অকণমান লৈ লৈছোঁ আৰু এতিয়া মোৰ পৰঠা চাহৰ লগত খাবলৈ ৰেডি হৈ গ'ল এতিয়া টাইম হৈছে 8টা বাজিলে আৰু মই তেতিয়া চাহ খাই অকণমান ৰেষ্ট ল'লোঁ তাৰপিছত ল'ৰাও এতিয়া উঠি সাৰ পাই আছে আৰু গাটো অকণমান বেয়া লাগিছে তাকে ভাবিছোঁ এওঁ কৈছে আজি ভাত ময়ে বনাওঁ ঠিক আছে বনোৱা তেতিয়াহ'লে মোৰ গাটো অকণ বেয়া লাগি আছে তাকে পনীৰ আছে পনীৰ বনাব আৰু কি বনাই মই দেখাই আছোঁ হাজবেণ্ডে যা যোগাৰখিনি কৰি আছে তাকে দেখাই আছোঁ আপোনালোককো মটৰ পনীৰ বনাব বোলে মটৰ দি বনাব সেয়াই বনাব আৰু কিবা বনাব জানো তিতা কেৰেলা ফ্ৰাই পটল ফ্ৰাই সেয়াই হ'ব তাৰপিছত সেইকেইটাই আজি ন চয়াবিনো বনাব চাওঁ দিয়ক ন ভিডিঅ'টো একেলগে চাই যাওঁ কিনো বনাই হৈ যোৱাতকৈ পনীৰখিনি হয় কাটি পেলাই থৈ দিছে আৰু এতিয়া পিঁয়াজ মছলা কি আদা নহৰু দিবানে আৰু বেলেগ কিবা দিবা নৰ্মেল আজিৰ আইটেম হৈছে এইখিনি পনীৰ মটৰ তাৰপিছতে কেপচিকাম বিলাহী পিঁয়াজ এইখিনি কাটি লৈছে আৰু এয়া পটল ফ্ৰাই আৰু এয়া আছে তিতা কেৰেলা এইখিনি ফ্ৰাই কৰিব আৰু এইখিনি অলপমান গ্ৰেভি টাইপ বনাব আৰু আজি এইখিনিয়ে আৰু এতিয়া কেনেকৈ বনাই চাওঁ বনাব লাগে মাজে মাজে বনাই আছে অকণমান ময়ো লাগি দিছোঁ আৰু
হ'বগে আৰু পানী দি দিলে এতিয়া অকণমান উতলাৰ পিছত পনীৰখিনি দি দিব তাৰপিছত আজি আমাৰ খানা হৈ যাব আৰু খাই পেলাইতো ক'বতো লাগিবই কেনেকুৱা লাগিছে খাই পেলাই নিশ্চয় ক'ম লাষ্টতে ধনিয়া দি দিছে তৰকাৰী হৈ গ'ল খাব লৈছোঁ এতিয়া খাই চাওঁ কেনেকুৱা হৈছে মছলা দেখিছে একদম কম দিছে অকল পিঁয়াজ আদা নহৰু অকণমান দিছে ইমান দিয়া নাই ভাল লাগিছে ফাইনেলি মোৰ খোৱা হৈ গ'ল টেষ্টি হৈছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ আহিছোঁ ইমানখিনিয়ে